কেব নরমে গিয়ে তো চিফ মিনিস্টার জাহাজ ডক্টর হিমন্ত বিশ্ব শর্মা জাহাজ তো ভাগ অটোনমি পাওয়ার অফ কিলোমিটার ভাগ 16 बजट itu cekha kaje kowe mana kilo kadero to konsel na pian development development GIA tangkai sabdina prepare to kar kilo me ramai banta lagi koi thakon si tutel na toxikia ko dhormo lekum 70 lakh na to bani kare se kamai অন্যান্য রায় সকল আমার ভারতীয় জনপ্রিয় অনারেবল চিফ মিনিস্টার ডাইনামিক এনার্জেটিক ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া কোন প্ৰথমবাৰ কাৰ্বি আংলঙৰ কাৰণে স্বতন্ত্ৰ স্বাধীন যিটো নেকি আমাৰ বাজেট যিটো প্ৰিপাৰেশ্যন কৰা বাজেট বিভাগৰ ব্ৰেকআপ কৰা সেই অধিকাৰটো আমার কার্বি অটোনমাস কাউন্সিল অর্পণ করা হয়েছে তার লগে লগে আমি কার্বি লমে তামায়ন কারণে তেখেতসকলৰ বছৰ কিয়া দিছে তেওঁলোকৰ আমাৰ ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থ কাৰ্বি লমে তামাই বছৰ এটা ৰাজহুৱা সভা পাতে তাৰ কাৰণে কাৰ্বি অটোনমাস কাউন্সিল পুঁজি পৰা 70 লাখ টকা এবাৰ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ কাৰণে মই অনাৰেবল চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ কাৰ্বি আংলং ৰাইজৰ হৈ এটা ওই হিসাবে শুনে আর এইবার সকলে হাত উপরে রাখবে আর কোন কথা কার্বি যোগ উৎসব কার্বি ইউথ ফেস্টিভ্যালের কারণে আমি কার্বি অটোনমাস কাউন্সিল আর স্টেট এসওপিজি জড়িয়তে আমি কার্বি অটোনমাস কাউন্সিলৰ বাজেট 2 কোটি টাকা আমি বাজেট অন্তর্ভুক্ত করা হয়েছে Otherwise, dari cabai nanti kucingnya tanggal itu karbi misal seorang aja kata orang bang, yaitu karbi otonomas kaunsil pendek kono. Pun pertama karbi yang nomor 2 ethnic tribes আছে, bela-bela খাই অপি, দেখেন আপনার ফিসলের প্রতীক কারণে প্রত্যেক জাতি রেঙ্গনের পৰা আরম্ভ করে তাই আহোম পৰা আরম্ভ করে আর মন্দার স্পিকিং পৰা আরম্ভ করে কিবা সাহিত্য হব পৰা আৰম্ভ কৰি আৰু লগতে বড়ো সাহিত্য হব পৰা আৰম্ভ কৰি ডিমাচা ফিছফেলৰ পৰা আৰম্ভ কৰি যিবিলাকৰ খাচী ফিছফেল আছে তেওঁলোকৰ আৰু আৰ্থিক যেটো আমাৰ বাংলা ফিছফেল হয় গাঁওবিলাক তেখেতসকলৰ কাৰণে আমি বাজেটৰ প্ৰত্যেক জাতিৰ কাৰণে আমি এথনিক ফিছফেল পাতিব কাৰণে কাৰ্বি অটোনমাস কাউন্সিলত আমি অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ কাৰ্বি অটোনমাস কাউন্সিলত সরকারি কোম্পানিবিলাকৰ কাৰণে আগতে মাত্ৰ 700 টাকা দৰমহা পায় কিন্তু এবাৰ আমাৰ বাজেটত ব্ৰেকআপ কৰা আমাৰ অধিকাৰ দিয়া লগে লগে কাৰ্বি আংলঙৰ যিমানখিনি সরকারি কোম্পানি আছে তেওঁলোকৰ কাৰণে আমি 3000 কৰি মান্থলি তেওঁলোকৰ বাজেট অন্তৰ্ভুক্ত কৰা হৈছে কাৰ্বি আংলং অটোনমাস কাউন্সিল বাজেট অৰ্পণ কৰাৰ লগে লগে কাৰ্বি ল্যাঙ্গুয়েজ টিচাৰৰ কাৰণে আমি প্রত্যেক কার্বি ল্যাঙ্গুয়েজ টিচার আমার ভাষা ন্যায় ভাষা আমি কার্বি ল্যাঙ্গুয়েজ টিচারের কারণে প্রত্যেকজন কার্বি ল্যাঙ্গুয়েজ টিচারের 16,000 পার আমি স্যালারি দেওয়ার কারণে দেওয়া হয়েছে লাসি কম বলে তো কার্বি আংলং কাপাচিং ভুটিয়া ফান আপনার নামে এসসি কাছারি হটামে স্টেট গভর্নমেন্ট এমনি যেটা Central government में एमओयू जितो को memorandum settlement memorandum understanding हर तक वायदा को सापेन दो जे budget kami थान kaci dia tak kong long nanti ku sida langsung state government langsung nanti pedo nol itu je हमारे एसएससी हारो रमुलत केंद्र सरकार हारो राज्य सरकार कार्बि অটোনমাস কাউন্সিল দিকে एसएससी আছে ডক্টর জয়ন্তর ডাঙৰীয়া নেতৃত্ব যেটো স্বতন্ত্ৰ অধিকাৰ যেটো নিয়ে বাজেটৰ প্ৰিপাৰেচন অধিকাৰ সেইটো দিব লাগে বুলি এমওইউ স্বাক্ষৰ কৰা হৈছে কিন্তু তেতিয়া পৰা স্বাক্ষৰ কৰিলেও আমাৰ সেই অধিকাৰটো আমাক দিয়া নাই কোন প্ৰথমবাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ এইটো অৰ্পণ কৰা হৈছে
সেইটো তেখেতসকলক আমাৰ যিবিলাকৰ পইচা আছে তেখেতক আমাক আদৰণি কৰিছে। গতিকে এবাৰ পৰা আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলত যিমানখিনি MEC আছে MEC লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ড আমি 1 কোটি টকা কৰি আমি লোকেল এৰিয়া MEC ডেভেলপমেণ্ট ফাণ্ড আমি বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। এনেধৰণৰ যিবিলাকৰ ভেঞ্চাৰ স্কুল আগতে তেওঁলোকৰ যিমান নন প্ৰভিন্সিয়েল স্কুল আছে কাৰ্বি আংলঙত এম.ই. স্কুল পৰা আৰম্ভ কৰি হাইস্কুল পৰা আৰম্ভ কৰি জুনিয়ৰ কলেজ আৰু কলেজলৈকে বহুতো ভেঞ্চাৰ স্কুল আছে। সেইবিলাক তেওঁলোকৰ প্ৰিন্সিপালবিলাকৰ দৰমহা প্ৰায় মাত্ৰ 6,000। কিন্তু যেতিয়া অসম চৰকাৰে 2017-18 যিটো নেকি ভেঞ্চাৰ স্কুলত MNP ৰাজা পাছ কৰা তেখেতসকলৰ যিটো দৰমহা দিছে এবাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পুঁজিৰ পৰা আমি যিটো 6,000 ঠাইত আমি 36,000 তেওঁলোকৰ দৰমহা আমি দিছোঁ। এবাৰ বাজেটত তেওঁলোকৰ কাৰণে ভাইচ প্ৰিন্সিপাল কাৰণে 30,000 আৰু লগতে প্ৰফেচাৰ বা টিচাৰ্ছৰ কাৰণে 20,000 আমাৰ বাজেটত অন্তৰ্ভুক্ত কৰাইছে। আগতে টিচাৰ্ছবিলাক কিমান দৰমহা পায়? মাত্ৰ 4,000 দৰমহা পাইছে। কিন্তু এবাৰ বাজেটত আমাৰ বাজেটত প্ৰিপেৰেশ্যন অৰ্পণ কৰাৰ লোৱাৰ লগে লগে আমি প্ৰত্যেকজন ভেঞ্চাৰ স্কুল টিচাৰে পাব 20,000 কৰি তেওঁলোকৰ দৰমহা পাব। লাচি দল বলে এটো কাৰ্বি আংলং বেটিং ধৰিয়া ভাগ লাচি লাহেকে দৈয়া বাগে বেষ্ট কাৰ্বি আংলং নাইটো থেগলং পো দেখানে নন বিএড কলেজ কাম আৰম্ভ হৈ আছে। 200 পেজ কাম চলি আছে। বেষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্ট হস্পিটেল ইষ্ট কাৰ্বি আংলং বুকাজান 100 পেজ কাম চলি আছে। বেষ্ট কাৰ্বি আংলং টেক কলেজ কাম চলি আছে। ইষ্ট কাৰ্বি আংলং গভৰ্ণমেণ্ট ল কলেজৰ কাম চলি আছে। গভৰ্ণমেণ্ট ল কলেজত এজন চেকমন জন্মালৈকে হয়নি স্কুল এইটো ভাল চেংচন হ'ল। একলব্য স্কুল একদম ভাল লং ভয় স্কুল এটা একলব্য স্কুল টোটেল আছে ৰেচিডেন্সিয়েল স্কুল 50 কোটি টকা আঁচনিৰ কেন্দ্ৰ চৰকাৰৰ পৰা চেংচন কৰা হৈছে। এইটো একমাত্ৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহায়িতা কৰাৰ কাৰণে আমি সক্ষম হৈছোঁ।